হাই এভৰিৱান, মই নয়ন আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এনজে DSK ব্লগলৈ। আজি আছে আমাৰ গাঁৱত বিহু, যিখন বিহুত মই পূৰা জড়িত আছোঁ। তো আমাৰ বিহুখননো কেনেকুৱা হয় আৰু কি ধৰণে আমাৰ বিহুখন কৰা হয় সকলোখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো একদম পূৰা ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলটো নতুন, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। তো এতিয়া আহি বিহু মঞ্চ পালোহি। এইখন আমাৰ বিহু মঞ্চখন আৰু এবাৰ 29তম এখন ৰঙালী বিহু, এবছৰ 29 বছৰ হৈ গৈছে। ককোৱাতলি শান্তিনগৰ সত্যেন্দ্ৰত ৰঙালী বিহু সন্মিলন এখন কৰা হয়, যিখন আমাৰ ককোৱাতলি গাঁৱত কৰা হয়। তো একদম ধুনীয়াকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ধুনীয়াকৈ দেখাই দিম। আৰু এই ভাইটিকেইটা এনেই নাচি আছে। তো একদম এতিয়া পতাকা উত্তোলন কৰা হ'ব, ধুনীয়াকৈ দেখাই গৈছোঁ, চাই থাকক। এই সমিতিকে ধুনীয়াকৈ শান্তিবোৰ জন্য পাইছোঁ। আৰু লগতে আমি অলপ পলম হ'ল আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। প্ৰথমে আমাৰ কাৰ্যসূচীমতে আমি পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। আমার শান্তি নগর রঙে এগুলো আছে পতাকা উত্তোলন করে ধন্যবাদ। আমি সৰ্বপ্ৰথমে আমাৰ বৰগুৰি গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীমতী ভাৰতী বাইদেউ এখনি কলাম গঠনৰ সম্বৰ্ধনা জনাবলৈ টিকু কলিতাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰী প্ৰেমানন্দ দাস, আমাৰ সাংবাদিক, আজি আমাৰ সভাপতি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতৰ পৰা শ্ৰী আকাশ দাসক অনুৰোধ জনাইছোঁ। কি হ'ল দুনা কি আমাৰ বৈদ্যুতিক প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা তিনিচুকীয়া জিলা পূৰ্বত সমিতিৰ সচিব প্ৰধান শ্ৰী অৰুণদাস ডাঙৰীয়া সন্মুখত আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতে এইখিনি চালান গামোচা সম্বৰ্ধনা জনাবলৈ ফুটু দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত থকা মানুহকেইটাই মাননীয় দাসকো সম্বৰ্ধনা জনাবলৈ এই আকাশ দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ বিহুপলীয়া সংঘৰ প্ৰবক্তা দুটাভাৱে জড়িত শ্ৰী ৰাজা দাস সম্বৰ্ধনা জনাবলৈ শ্ৰী টিকু কলিতাক অনুৰোধ
তাৰপিছতে আমাৰ মাজত থকা শ্ৰী বিষ্ণু দাসক প্ৰণাম সম্বোধন জনাবলৈ আশীষ তালিকাত অনুৰোধ জনাইছোঁ। আমাৰ সংঘৰ দ্ৰুতগতিত লাগি থকা যুৱক বিষ্ণু দাস। ইয়াৰ পিছতে আমাৰ মাজত থকা আমাৰ শান্তি সংঘৰ সাধাৰণ সম্পাদক শ্ৰী অভিষেক দাস উৰ্ফে আকাশ, তেখেতক প্ৰণামগত সম্বোধন জনাবলৈ অভিষেক দাসক অনুৰোধ জনাইছোঁ। আৰু এটা আকাশ দাস আমাৰ বৰদেশোক শাখাৰ ছাত্ৰসন্থাৰ সভাপতি। ইয়াৰ পিছতে আমাৰ বিহু সাংস্কৃতিক সম্পাদক নয়নজ্যোতি শৰ্মা, তেখেতে প্ৰণামগত সম্বোধন জনাবলৈ পুতু দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত পাছত আমাৰ বিহুৰ পাবলি দাসক প্ৰণামগত সম্বোধন জনাবলৈ বিষ্ণু দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ অমি দাসক এখন প্ৰণামগত সম্বোধন জনাবলৈ শ্ৰী আকাশ দাসক অনুৰোধ জনাইছোঁ। বাকী অতিথি প্ৰেমানন্দ দাসকো স্মৃতিপূৰ্ণত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া লাহেকৈ ৰাতি হ'লগৈ আৰু দিনত বহুত কাম হ'ল, সেইকাৰণে দিনৰ কিছুমান ফুটেজ আপোনালোকলৈ দেখুওৱা নহ'লে। তো এতিয়া ৰাতি প্ৰগ্ৰামখিনি চলি আছে, অলপ প্ৰগ্ৰামবোৰ দেখাব চেষ্টা কৰিছোঁ, তো চাই লওক। আমি ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক আটাইৰে হৈ এখন গামোচা পিন্ধাবলৈ আহ্বান জনাইছোঁ। সমীৰ দাস আগবাঢ়ি গৈছে সমিতিৰ বিষয়ববীয়া। সমীৰ দাসে চিৰঞ্জিত তেতিয়াকে আৰু এযোৰ হাত চাপৰিয়ে ধুনীয়াকৈ তেওঁলোকক ধন্যবাদ। আমি আপোনালোকক পুনৰ ধন্যবাদ আৰু আশীষ প্ৰদান কৰিছোঁ অনাগত দিনত আপোনালোকৰ। Yeah.
পানী বুঢ়া গোহাঁই মৌ কুঁৱৰী প্ৰতিযোগিতাৰ প্ৰতিনিধি এতিয়া হৈ গ'ল ছেকেণ্ড দিন আজি 24 মে' তো 24 মে' আজি প্ৰথম কাৰ্যসূচী হ'ল আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা এয়া চিত্ৰাংকন প্ৰতিযোগিতা ধুনীয়াকৈ হৈ আছে আৰু ল'ৰা ছোৱালীক ধুনীয়াকৈ নিজৰ নিজৰ ছাবজেক্ট দিয়া হৈছে কি আঁকিব লাগে তো তেওঁলোকে ধুনীয়াকৈ আঁকি আছে তো আপোনালোকে পূৰা প্ৰগ্ৰামটো একদম শেষলৈ চাই থাকক চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈ গ'ল এতিয়া ভেকশ্যন প্ৰতিযোগিতা তো দুটামান ভেকশ্যন আপোনালোকক দেখাই দিছোঁ প্ৰতিযোগিতা কেনেকৈ কৰা হয় কি কৰিলে প্ৰতিযোগীয়ে তো ঐ মাইক তিনিটা ঐ পালে এতিয়া দিনৰ প্ৰগ্ৰামবোৰ শেষ হ'ল শেষ হোৱাৰ পিছত এতিয়া বঁটা বিতৰণী সভা আৰম্ভ হ'ব হৈছে আৰু এতিয়া বঁটা বিতৰণী সভাত যিখিনি বিশিষ্ট ব্যক্তিক মতা হৈছিলে তেওঁলোকে আহি উপস্থিত হৈছে এতিয়া লাহেকৈ বঁটা বিতৰণী সভা আৰম্ভ কৰা হ'ব তাৰপিছত ৰাতিৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰা হ'ব এতিয়া ৰাতিৰ সাংস্কৃতিক সন্ধিয়া লাহেকৈ আৰম্ভ হ'ব হৈছে আৰু তো আমাৰো এটা প্ৰগ্ৰাম আছিলে তো মোৰ ইয়াত প্ৰগ্ৰাম চলি আছে আপোনালোকে প্ৰগ্ৰামটো অলপ চাওক আৰু চাই প্ৰগ্ৰামটো উপভোগ কৰক আৰু ৰাতিৰ আমন্ত্ৰিত শিল্পী দিগন্ত গোৱাই আছে দিগন্তৰ অলপ প্ৰগ্ৰাম দেখাম ভিডিঅ'টো খতম কৰিম তো যিমান এইডোখৰলৈকে ইমানডোখৰলৈকে চাইছে প্লিজ এটাকে লাইক কৰি থৈ যাব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিব প্লিজ মনে নাচে
এতিয়া ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দিগন্তদাৰ প্ৰগ্ৰাম চলিব লৈছে তো দিগন্তদাৰ 2-3টা গান দেখাম দেখাই কিনে ভিডিঅ'টো আজি সমাপ্ত কৰিম ইয়াতে Thank you.